আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি মই এযোৰ খুব ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাব। শেষত আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে, আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোক ইতিমধ্যে বহুত মৰম দিছে তেওঁলোকক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। আৰু বলকচোন এতিয়া ভিডিঅ'টিৰ মাজলৈ যাওকচোন। এতিয়া আমি কাপোৰযোৰ চাম। এইখন মেখেলাখন এনেকুৱা ধৰণৰ মেখেলা কিনি আনি লৈছোঁ, আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। মোবাইলত মানে কাপোৰটো ফুলটো ৰংটো ইমান জিলিকি উঠা নাই, কিন্তু ৰিয়েলত বহুত ধুনীয়াকৈ ফুটি উঠিছে। এয়া মই আপোনালোকক দেখাই দিছোঁ। এইখন মেখেলাখন পূৰা একদম হেভি ৱৰ্ক কৰা এনেকৈ কৰি মেখেলা মই কিনি আনিছোঁ। কিনি আনি ইয়াতে মই ইয়াৰে কাপোৰযোৰ এখন চাদৰখন ইয়াতে মেখেলাখনৰ নিচিনাকৈ এইডোখৰ মই লগাই দিছোঁ। এই মেখেলাখনৰ ফুলটোলৈকে মই ৰাখি তাৰপিছতে এইডোখৰত বেলেগ কাপোৰ লগাইছোঁ। এইকণৰ পৰা এইকণ কটনৰ কাপোৰ লগাই দিছোঁ। আকৌ এইকণ মেখেলা এক পাত্তাৰ ইয়াতে মই হালধীয়া দহি গাঁঠি দিছোঁ। এনেকৈ অলপ দীঘলকৈ আৰু ইয়াতে মই চাইডতে লগাই দিছোঁ পাৰপিন, যিহেতু কাপোৰযোৰ ফুলটো হালধীয়া আছে সেইকাৰণে হালধীয়া লগাইছোঁ। এইযোৰ মই এই কাপোৰযোৰ বনাইছিলোঁ আৰু ব্লাউজৰ পিচটো ইয়াৰ হেভি হ'ব, এইটো হেৰিয়ে হ'ব হেভি। আৰু আপোনালোকে কাপোৰযোৰ কেনেকুৱা দেখিছে জনাব। এই কাপোৰযোৰ মই অৱশ্যে মোৰ বিক্ৰী হৈ গৈছে। মই বিক্ৰীৰ বাবেও কাপোৰ বনাওঁ, আপোনালোকক মই কাপোৰৰ ভিডিঅ' দিওঁ, আপোনালোকে দেখিছে চিলাই কৰা। আৰু এইযোৰ নতুনকৈ বনাইছিলোঁ, এইযোৰ মানে বিক্ৰী হৈ গৈছে। এতিয়া আৰু দুযোৰমান বনাম, আৰু কাৰোবাক যদি আপোনালোকৰ লাগে কমেণ্ট কৰিব মোক, মই বনাই দিম আপোনালোকক, কাৰোবাক যদি লাগে বুলি ভাবে। আৰু আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব বুলি মই। এইয়া কাপোৰযোৰ মই ফটো উঠিবলৈ কাপোৰযোৰ পিন্ধি লৈছিলোঁ অকণমান সময়ৰ কাৰণে। এয়া ফটোত খুব ধুনীয়া লাগিছে কাপোৰযোৰ। এয়া চাওকচোন, আপোনালোকে কেনেকুৱা দেখে জনাব। আৰু এয়া ফটো দি দিছোঁ, কেমেৰাত মানে কালাৰটো অলপ বেলেগ আহে, মই সেইকাৰণে গাত লৈ দেখাইছোঁ। আৰু মোৰ আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টি চাই ভাল লাগে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।